Hello guys, good morning. Welcome back to my YouTube channel. কি খবৰ সকলোৱে জনাবচোন। আৰু আমাৰ ভালেই আৰু আপোনালোকৰ কেনেকুৱা জনাব কমেন্ট কৰি। আৰু ভিডিওটো দেখাবলৈ চেষ্টা কৰিম যিমানলৈকে দেখাব পাৰো। আপোনালোকেও চাব আৰু লাইক কৰিব, কমেন্ট কৰিব। যদি ভাল লাগে সাবস্ক্ৰাইব কৰিব আৰু যদি কোনোবা নতুন হয় সাবস্ক্ৰাইব কৰি দিব প্লিজ। ভিডিওটো শেষলৈ চাব। আৰু আমাৰ ইয়া বাবুক চক বালিৰে খেলি আছে। কি খেলি আছা নো? কি খেলি আছা? বালিয়ে বেয়া নকৰবা কিন্তু। আৰু ভাবিছোঁ দুপৰীয়া সাজত আজি নিৰামিষ, বৃহস্পতিবাৰ যেহেতু আজি নিৰামিষ থালি এখন বনাম, আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম। ভিডিওটো চাই থাকক। এয়া লৈছোঁ মই উহা চাউলৰ ভাত বাটি, লগত লৈছোঁ কেঁচা জলকীয়া আৰু নেমু পিচ, নেমু এটুকুৰা, আৰু লৈছোঁ মই লগত জলকীয়াৰ আচাৰ অলপ, বেচনৰে বেঙেনা ভাজি, আৰু লৈছোঁ মই পিঁয়াজৰ ঠাৰি আৰু পিঁয়াজেৰে গুটি আলু ভাজি, লগত লৈছোঁ দালি, মুগ মচুৰ মিক্স দালি এখন, আৰু লৈছোঁ বুট বটাৰ বৰা ভাজি দুখন, আৰু লৈছোঁ মই লগত বুট বটাৰ বৰা ভাজি দুখন, আৰু লৈছোঁ বুট বটা অলপ। আৰু আজিৰ থালিখন মোৰ কেনেকুৱা লাগিলে জনাব সকলোৱে, আৰু ভাল লাগিলে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিব। গুড ইভিনিং গাইজ। খাইব অলপমান হ'লোঁ, বাবু অলপ হৈছিল। এয়া মনু হাই কৈ দিয়া, হাই হাই কৈ দিয়া, হাই কৈ দিয়া। এতিয়া আমি অলপ ওলাই যাম, ওলাই আমাৰ ওচৰতে জেঠীমাহঁতৰ ঘৰ আছে, জেঠীমাহঁতৰ ঘৰত যাম। মাও যাব, মা আহি আছে আৰু আমি যাম। বৌ নাই, বৌ মাহঁতৰ ঘৰত গৈছে, তো আমি চাই থাকোঁ। কি ব'লা।